সকলোকে নমস্কাৰ জনাইছো বিবি ব্লগছ ইউটিউব চেনেললে আজি জাস্ট আপোনালোকক সৰুটি ভিডিঅ মাধ্যমেদি জাস্ট মেডিচিন এডি বিষয়ে ক'বলৈ ওলাইছো যদিহে আপোনাৰ দীৰ্ঘদিনীয়া গেছৰ প্ৰব্লেম থাকে তেনে আপুনি যদি গেছৰ ট্যাবলেটটো খাই আছে কি আছে কি আপোনাৰ ধৰক কিছুমান গেছৰ ট্যাবলেট আপোনাৰ হিচাপতকৈ বেছি দাম থাকে তো দেন কি হয় আমাৰ মানে কিনিবৰ কাৰণে অলপ অসুবিধা হয় তো আপোনালোকক জাস্ট কথা এটি ক'বলৈ মই হেৰি কৰিছোঁ আমাৰ হেটেৰো হেল্থ কেয়াৰ কোম্পানীয়ে মেডিচিন এটা বনাইছে যাৰ নাম হৈছে আপোনাৰ ৰেবেজ ডি এইটো কেপচুল আপোনাৰ টোটেলি ইয়াত 15টা কেপচুল থাকে 1 2 3 4 5 1 2 3 4 5 তো ইয়াতো 5টা ইয়াতো 5টা টোটেলি আপোনাৰ 3 5 গুণ 15টা 5 5 15 তো এইটো বেচিছত থাকে ট্যাবলেটৰ গেটআপ হৈছে এনেকুৱা ধৰণৰ ৰেবেজ ডি কেপচুল হয় সো ইয়াতে আপোনাৰ কি আছে 15টা ট্যাবলেটৰ দাম জাস্ট প্ৰাইসটো আপোনাৰ প্ৰাইজৰ ক্ষেত্ৰত ক'ব গ'লে 114 টকা হয় 114 টকা হয় তো আপোনালোকৰ কি হয় বজাৰত দিতে আমাৰ ৰেবলেট ডি যদি আমি কিনিবলৈ যাওঁ সেইটো প্ৰাইস এপ্ৰক্সিমেটলি আপোনাৰ 280 300 ওচৰত পৰে যেটো ৰেজো ডি ট্যাবলেটটো আপোনাৰ যদি আমি বজাৰত কিনিবলৈ যাওঁ আপোনাৰ এপ্ৰক্সিমেটলি 400 ওচৰত পৰে দেন কি আছে কি মেডিচিন কিছুমান মানে ৰেট বিলাক বহুত হাই আৰু কষ্টলি হয় যেটো নেকি আমাৰ কাৰণে কিনিবৰ কাৰণে অসুবিধা হয় দেন আপুনি কি কৰিব পাৰে ৰেবেজ ডি কেপচুলটো ব্যৱহাৰ কৰি চাব পাৰে তো ইয়াৰ আপোনাৰ 15টা কেপচুলৰ দাম অনলি ফৰ 114 টকা সো কেনেকৈ কি পায় নাজানো কিন্তু মই ব্যৱহাৰ কৰিছো মই ব্যৱহাৰ কৰো লগতে মোৰ ফাদাৰে ব্যৱহাৰ কৰে লগতে মোৰ ওয়াইফেও ব্যৱহাৰ কৰে আমি কন্টিনিউয়াসলি এই মেডিচিনটো ব্যৱহাৰ কৰো সো ৰিজাল্টৰ ক্ষেত্ৰত ক'ব গ'লে ইণ্ডিয়াৰ টপ লিডিং কোম্পানী ব্ৰ্যান্ডত পৰে যেটো নেকি ৰেবলেট ডি মেডিচিন টু হেটেৰো হেল্থ কেয়াৰে লগতে আৰু বহুতখিনি মেডিচিন হেটেৰো হেল্থ কেয়াৰে ম্যানুফ্যাকচাৰিং কৰে সো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে থ্যাংক ইউ